নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোক নিশ্চয় ভালে আছে। মই আজি বনাব লৈছোঁ খিচাৰি দিম মই মুগ মাহ আৰু কেঁচা চব্জি, পটল, লেচেৰা, আলু এইবোৰ আগতে প্ৰথমতে ভাজি ল'ম। বিশেষকৈ মুগ মাহেৰে মই আজি বনাব গৈ আছোঁ। ইয়াত অকণমান মচুৰ দালি আৰু মুগৰ দালিও ব্যৱহাৰ কৰিম। গোটেইখিনি ব্যৱহাৰ কৰোঁ, যিমানখিনি দেখিছে আপোনালোকে। কম ব্যৱহাৰ কৰিম আৰু এজনৰ কাৰণে অলপমান খিচাৰি এনেও বহুত হৈ যায়, সেইবাবে এজনৰ কাৰণে কমকৈ বনাম। মানে এইখিনি আগতে ভাজি ল'ম। তাৰপিছত লগত থাকিব বেঙেনা ভাজি, এইখিনি আদা নহৰু অলপ থেতালি লৈছোঁ, পিঁয়াজ, গোটেইখিনি বস্তু আগতে যোগাৰ কৰি লৈছোঁ। মই কুকাৰত প্ৰথমতে সিজাই ল'ম। এনেদৰে এইখিনি বস্তু যোগাৰ কৰি লৈছোঁ। ব'লক ভিডিঅ'টোৰ ৰেচিপিটো আপোনালোককো দেখাওঁ। মই আজি বনালোঁ যিহেতু আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। এইখিনি মুগ মাহ মই যোৱা ৰাতিয়ে ভিজাই থৈ দিছিলোঁ। ব'লক ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। এতিয়া মই চাউল, দালি আৰু মুগ মাহখিনি কুকাৰত দি ল'ম। কুকাৰত এনেদৰে মই দি লৈছোঁ গোটেইখিনি। অলপ কম পৰিমাণে নিমখ দিছোঁ, লগত তেল দিছোঁ আৰু অলপ হালধি দিম। এতিয়া গোটেইখিনি দিয়াৰ পিছত মই পানী দি দিছোঁ, অলপ বেছিকৈ পানী দিছোঁ। মই গেছটো জ্বলাই ইয়াত কুকাৰটো বহাই দিছোঁ। তাৰ লগতে মই এতিয়া কেৰাহীখন বহাই দি ইয়াত তেল দি মই ফাৰ্ষ্টতে বেঙেনা কেঁচা চব্জিখিনি ভাজি ল'ম। লেচেৰা, আলু আৰু পটল এইখিনি মই প্ৰথমতে ভাজি ল'ম। অলপ ৰঙচুৱা, অলপ সিজাকৈ ভাজি ল'ম। এইখিনি এতিয়া মোৰ ভাজা হৈ গৈছে। এইখিনি মই নুমাই লৈ আৰু এই একেখিনি তেলতে মই আকৌ বেঙেনাখিনিও ভাজি ল'ম। নুমাই লৈছোঁ এইখিনি মই একেখিনি তেলতে আকৌ মই বেঙেনাখিনিও ভাজি ল'ম। সিফালে বেঙেনাখিনি হওঁতে ইফালে কুকাৰেও চিটি মাৰি দিলে। কুকাৰৰ ঢাকনখনো খোলাৰ পিছত এনেকুৱা দেখা হৈছে, মানে অলপ পনীয়া টাইপ হৈ আছে। মই এনেদৰে ৰাখিব বিচাৰিছিলোঁ, ঠিক মেজাৰমেণ্টতে হৈছে। ঢাকনখন খোলা হোৱাৰ পিছত আকৌ মই ঢাকনখন নিদিয়াকৈ এনেদৰে গেছটো জ্বলাই আকৌ এবাৰ বহাই দিছোঁ। ইয়াত মই এতিয়া তেল মাৰিম। সেই বেঙেনা ভজা কেৰাহীটোতে আকৌ মই ইয়াত দি দিছোঁ অলপ পিঁয়াজ, কাটি থোৱা পিঁয়াজখিনি, আদা নহৰুৰ পেষ্টটো। এনেদৰে অলপ টাইম ভাজি মই খিচাৰিখিনি দি দিম। এনেদৰে অলপ নিমখো দি দিছোঁ, অলপ হালধি দি দিছোঁ। এনেদৰে তেল মাৰিম মই। লৰাই লোৱাৰ পিছত অলপমান ভাজ খোৱাৰ পিছত অলপ কেঁচা গোন্ধটো যোৱাৰ পিছত মই এতিয়া খিচাৰিখিনি দি দিম। প্ৰথমতে মই ভাজি লোৱা কেঁচা চব্জিখিনি দি দিছোঁ। এতিয়া অলপ লৰাই লৈছোঁ। এনেদৰে দেখিছেনে, ধুনীয়া হৈছে দেখিবলৈ। আপোনালোকে এনেদৰে খায়নে? যদি খাই জনাবচোন কমেণ্ট কৰি। এনেদৰে এইখিনি ভজা হৈ গ'ল। এতিয়া মই তেল হৈ পিঁয়াজ গোটেই হেৰিখিনি এতিয়া মই খিচাৰিখিনি দি দিম। খিচাৰি বনাবলৈ হ'লে বহুত মছলাৰ বহুত কিবা কিবিৰো প্ৰয়োজন নাই, চিম্পুলভাৱে বনাব পাৰি। আপোনালোকে এনেদৰে বনাই চাবচোন। কেতিয়াবা যদি বহুত বস্তু বনাব মন নাযায়, খিচাৰিকে বনাই খাব। কেতিয়াবা পাতলকৈ কিছুমান বস্তু খাব মন যায়তো, সেইবাবে এনেদৰে খাই চাবচোন। দেখিছেনে, ধুনীয়া হৈছে দেখিবলৈ। কোনে কোনে খিচাৰি খাই ভাল পায় আপোনালোকে জনাবচোন বাৰু, কমেণ্ট কৰি জনাব। ইয়াত দিছোঁ অলপ জিৰা গুড়ি, কম পৰিমাণে দিছোঁ, বহুত দিয়া নাই। দিয়া হোৱাৰ পিছত অলপমান লৰাই লৈ তাৰপিছত মই খিচাৰিখিনি নুমাই দিম। খিচাৰি তৈয়াৰ হৈ গ'ল, এতিয়া খাব পৰা হৈছে। আপোনালোকে যেনেদৰে যিহৰ লগত খাব ইচ্ছা কৰে খাব পাৰে। এইখন হৈছে আজিৰ থালিখন। লগত আছে খিচাৰি, বেঙেনা ভাজি আৰু পনীৰ আমলেট। আপোনালোকে এনেদৰে খাবচোন।